বুজাওঁ কেনেকৈ? ভাল পাওঁ বুলি নক'বা। ভাল যে পোৱা মই বুজি পাইছোঁ, দেৰিকৈ হ'লেও। মই বুজি নোপোৱা বুলি তুমি অভিমান কৰিছিলা, কিন্তু মোৰ ভাল পোৱা তুমি হয়তো নাপালাই বুজি। মই বুজাই দিব খোজোঁ বুলি থমকি ৰৈছিলোঁ বহুবাৰ। এপলক দেখা পাবলৈ বহুদিন বিচাৰিছিলোঁ। হয়তো তেতিয়া মই নিজেই বুজা নাছিলোঁ। ভাল পোৱা মানে নিজক কৰি লোৱাটো নহয় ভাল পোৱা আনক দেখুৱাবলৈ। ভাল পোৱা মানে আনজনৰ ভাল হোৱাটো বিচৰা, তেওঁ তোমাৰ হওক বা নহওক।